হাই এভৰিৱান, গীতাচিছ ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা হোম টুৰ ভিডিঅ' লৈ আনিছোঁ। ঘৰটো আচলতে মোৰ মামা ঘৰ হয়। যোৱাকালি মই ব্লগ এটা দিছিলোঁ মামা ঘৰৰ, সেইটো আপোনালোকে নাই চোৱা যদি চাই ল'ব। ঠিক আছে, তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। এয়া মই ঘৰটোৰ আগফালখন দেখুৱাই দিছোঁ। এইটো চাইডে পিছফালে যাবগৈ পাৰি। আৰু এয়া এইপিনে কলগছৰ পুলি এইবোৰ ৰোৱা হৈছে। আৰু এইবোৰ কিবা কিবি ফুল চুলো ৰুই থৈছে মামীয়ে। আৰু ইয়াৰ ওপৰতো ভালকৈ বনোৱা হোৱা নাই, বনাবহে। ওপৰত মাত্ৰ এটা ৰুম আছে। এইজোপা তুলসী গছ এয়া, আৰু এইপিনে এল'ভেৰা আৰু বেলেগ ফুলো কিবা ৰুই থৈছে। আৰু এইজোপা পাইন গছ, আৰু পাইন গছজোপাৰ সিটো চাইডে নাৰিকল গছো আছে আৰু জবা ফুল, এয়া এইজোপা জবা ফুল। আৰু এইপিনে টাবত মামীয়েও কিবা ফুল ৰুই থৈছে। এতিয়া ভিতৰলৈ যাওঁ ব'লক। এইখন হৈছে বাৰাণ্ডাখন। ইয়াতে বাইকখন ৰখোৱা হৈছে। এয়া, আৰু এইটো কৰিডৰটো, এইটো। আৰু ইয়াৰ কাষতে ড্ৰয়িং ৰুমটো আছে, এইটো। এতিয়া আমি ড্ৰয়িং ৰুমটোলৈ সোমাই যাওঁ ব'লক। এয়া ড্ৰয়িং ৰুমটো সোমাই আহি এইখন দৰ্জা আৰু এইযোৰ চোফাযোৰ, আৰু এইপিনে ডিভানখন ৰখা হৈছে। আৰু ইয়াৰ কাষতে শ্ব'কেছটো ৰখা হৈছে। আৰু ইয়াত খিৰিকী পৰ্দা আৰু দৰজাত থকা পৰ্দা চব একেলগে মানে একেটা কালাৰ ৰঙৰে দি দিছে ইয়াত এনেকৈ। বৰ বেছি এটা ভালদৰে সজোৱা হোৱা নাই। পাছত আকৌ সজাব, তেতিয়া মই আকৌ ভালকৈ দিম এটা ভিডিঅ'। আৰু এইপিনে ৱাল ষ্টিকাৰো লগাই থৈছে। এতিয়া যাম ওপৰলৈ। এয়া ইয়াত কিবা কিবি জোতা চোতা এইবোৰ অদৰকাৰী কিছুমান বস্তুও থৈ দিয়া আছে। আৰু এইফালে ইমান ভালকৈ বনোৱা হোৱা নাই। ইয়াত অকল ৰুম এটা বনাই থৈছে, আৰু বাকী অলপ লাহে লাহে বনাব আৰু। আৰু এইফালে এটা ৰুম আছে। ইয়াত অকল এইটো এটা ৰুমহে বনাই থৈছে, এইটো খেলি মেলিকৈ থোৱা আছে। এয়া ইয়াতো এখন টেবুল আছে। আৰু এতিয়া ইয়াৰ পৰা ওলাই আহি এইটো চাইডেও অলপ আছে, এইপিনেও বনাব পৰাকৈ জেগা আছে। এয়া মই চাৰিওফালে অকণমানকৈ এনেকৈ দেখুৱাই দিছোঁ। আৰু এইকণতে ইয়াতে পানী টেংকিটো থৈ দিয়া আছে। ব'লক এতিয়া আকৌ তললৈ যাওঁ। এইখিনিতে মই এটা কথা কৈছোঁ, যিসকলে মোৰ চেনেলটো নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমি এতিয়া তাৰ পৰা নামি আহিলোঁ। আৰু এইটো এটা কৰিডৰ। ইয়াৰ এই কাষতে এই ৰুমটোত আইতাহঁত থাকে। এইবোৰ চব ইমান ভালকৈ চিজিল কৰা হোৱা নাই, খেলি মেলিকৈ হৈ আছে। এনেই মই অকণমান দেখুৱাই দিছোঁ। ইয়াত দুখন বিচনা আছে।
এপিনে আলনা এডাল আছে এয়া আৰু ইয়াৰ পৰা ওলাই আহি বাওঁহাতে এইটো মামীহঁতৰ ৰুম ইয়াতো তেনেকৈ দুখন বিছনা আছে আৰু সিটো চাইডে গডৰেজ এটা আছে আৰু আলনা দুডাল আৰু এয়া ইহঁতৰ পঢ়া টেবুল আৰু এইপিনে ওপৰত কিবাকিবি থোৱা আছে এইখনো পঢ়া টেবুল এখন আৰু এখন কাষতে ড্ৰেছিং টেবুলখন থৈ দিছে এয়া আৰু ইয়াৰ পৰা ওলাই আহি এতিয়া আমি টিভি ৰুমটো পাম আৰু এইপিনে পাকঘৰ আছে এইটোৱে হৈছে টিভি ৰুম এইখনতে টিভিটো ৰখা হৈছে আৰু টিভিটোৰ কাষতে ইনভাৰ্টাৰটো থোৱা হৈছে আৰু এইফালে পিছফালে যাব পাৰি এয়া পিছফালেও বাৰু এটা বাথৰুম আছে মই সেইপিনে নগ'লোঁ আৰু নেদেখুৱালোঁ আপোনাক দেখুৱাবলৈ বেয়া পালোঁ আৰু এইফালে এইটো এটা বাথৰুম আৰু পিনৰেও এটা বাথৰুম আছে এয়া এইখন দৰ্জা বন্ধ হৈ আছে মই এইফালে খুলি দেখুৱাই দিম এয়া এইটো আন্ধাৰ হৈ আছে এয়া আৰু এইপিনেও যাব পাৰি সেইপিনেও এটা আছে বাথৰুম আৰু তাৰ পৰা ওলাই আহি এইটো হৈছে পাকঘৰ এইখন ইয়াতে ডাইনিং টেবুলখন ৰখা হৈছে আপোনালোকে নাহাঁহিব খালি দেই বস্তুবোৰ ভালকৈ চিজিল কৰা হোৱা নাই আৰু এইফালে এটা শ্ব'কেছ ৰখা হৈছে আৰু এইটো এটা ফ্ৰিজটো ইয়াতে থোৱা হৈছে আৰু ওপৰত এইবোৰ কিবাকিবি টেমাবোৰ থৈ দিয়া হৈছে এইটো বেচিনটো এইবোৰ কাঁহী বাতিবোৰ থোৱা হৈছে তেনেকৈ আৰু এইবোৰ এতিয়া ইয়াৰ পৰা ওলাই আহি আকৌ মই বাহিৰটো এবাৰ দেখুৱাই দিওঁ এয়া আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ ভালকৈ চাই লওক কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এইখিনিতে মই আপোনালোকক এটা কথা কওঁ এয়া আপোনালোকে চাগে ভাবিছে এই সোফাৰটো কেনেকৈ সলনি হ'ল আচলতে মই যিদিনাখন ভিডিঅ'টো কৰিছিলোঁ সেইদিনাখন মামীহঁতে সেই সোফাৰটো অনা নাছিলে মই যোৱাৰ পাছদিনাখন সোফাৰটো আনিছিলে নতুন সোফাৰটো পুৰণা সোফাৰটো বহুত পুৰণা হৈ গ'ল বাবে নতুন এটা আনিলে ভাবিলোঁ সেইটো অকণমান ভিডিঅ'টো দেখুৱাই দিওঁ মই মামাৰ ল'ৰাটোক কৈ দিলোঁ ভিডিঅ'টো কৰি দিবলৈ সি এইটো প্ৰত্যেকটো ৰুম আকৌ ভিডিঅ' কৰি দি দিলে মোক আৰু মই সেই তাৰ ক্লিপটো ইয়াত অলপ ভৰাই দি পেলাই দেখুৱাই দিছোঁ এয়া চাওক কেনেকুৱা লাগিছে বাৰু নতুন সোফাৰটো কমেণ্ট কৰি জনাব মোৰ কিন্তু খুব ভাল লাগিছে দেখিবলৈ ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব আজিলৈ আহোঁ বাই বাই